নমস্কাৰ স্বাগতম জনাইছো দা অপিনিয়নলৈ 11 বছৰৰ পিছত যুক্তিবাদী আন্দোলনৰ নেতা নৰেন্দ্ৰ দাভোলকাৰক হত্যা গোচৰত দুজনক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান আদালতৰ 2013 চনৰ 20 আগষ্টত পুনেৰ উমেকাশ্বৰ দলঙৰ সমীপত প্ৰাতঃ ভ্ৰমণ কৰি থকা অৱস্থাতে হত্যা কৰা হৈছিল দেশৰ যুক্তিবাদী আন্দোলনৰ আগশাৰীৰ নেতা নৰেন্দ্ৰ দাভোলকাৰক 11 বছৰ পুৰণি হত্যাৰ গোচৰত পুনেৰ এখন সেশন আদালতে শাৰদ কালাস্কাৰ আৰু শচীন আন্দেৰু নামৰ শাৰ্প শুটাৰ দুজনক যাৱজ্জীৱন কাৰাদণ্ড বিহে তদুপৰি এই দুইজন অপৰাধীকে 5 লাখকৈ জৰিমনাও বিহে আদালতে দিন দুপৰতে সংঘটিত দাভোলকাৰৰ হত্যাৰ গোচৰত অভিযুক্ত সঞ্জীৱ পানহালকাৰ ডক্টৰ বীৰেন্দ্ৰ তাউৰে আৰু বিক্ৰম ভাবেক উপযুক্ত প্ৰমাণৰ অভাৱত আদালতে খালাস দিয়ে পুনতে এই হত্যাৰ গোচৰৰ তদন্ত আৰক্ষীয়ে চলাইছিল যদিও পৰৱৰ্তী সময়ত তদন্তৰ ভাৰ সিবিআইক দিয়া হয় দাভোলকাৰৰ পৰিয়ালে এই আদালতৰ ৰায়ক লৈ সন্তুষ্ট হোৱা নাই সেয়ে এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় আৰু বম্বে উচ্চ ন্যায়ালয়ত আবেদন কৰিব বুলিও তেওঁলোকে মত প্ৰকাশ কৰিছে দাভোলকাৰৰ হত্যাৰ পিছতে পৰৱৰ্তী 4 বছৰত দেশত আৰু 3 গৰাকীকৈ যুক্তিবাদী আন্দোলনৰ কৰ্মীক হত্যা কৰা হৈছিল তেওঁলোক হল ক্ৰমে 2015 চনত কোহলাপুৰত গোবিন্দ পানছেৰ ধাৰৱাৰত এম কালবুৰ্গী 2017 চনত বাংগালুৰত হত্যা কৰা হৈছিল গৌৰী লংকেশক ডক্টৰ নৰেন্দ্ৰ দাভোলকাৰৰ হত্যাৰ ৰায় অসম্পূৰ্ণ আৰু অসন্তুষ্টিজনক বুলি মত প্ৰকাশ কৰিছে মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টি মহাৰাষ্ট্ৰৰ ৰাজ্যিক সমিতিয়ে অন্ধবিশ্বাস বিৰোধী ক্ৰুছেডাৰ ডক্টৰ নৰেন্দ্ৰ দাভোলকাৰৰ দুজন হত্যাকাৰীক কঠোৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দানক প্ৰশংসা কৰি সিপিআইএমৰ মহাৰাষ্ট্ৰৰ ৰাজ্যিক সমিতিয়ে আন 3 জন অভিযুক্ত অৰ্থাৎ সঞ্জীৱ পানহালকাৰ ডক্টৰ বীৰেন্দ্ৰ তাউৰে আৰু বিক্ৰম ভাবেক উপযুক্ত প্ৰমাণৰ অভাৱত আদালতে খালাস দিয়া কাৰ্যক আশ্চৰ্য প্ৰকাশ কৰিছে বৈজ্ঞানিক মানসিকতা আৰু কুসংস্কাৰ বিৰোধী প্ৰগতিশীল যোদ্ধাজনৰ কুৎসিত হত্যাকাণ্ডৰ লগত জড়িত বাকি 3 জনক দোষী সাব্যস্ত হোৱাৰ পিছতো পতিয়নযোগ্য প্ৰমাণৰ অভাৱত মুক্ত হোৱাসকল কুখ্যাত সনাতন সংস্থাৰ অনুগামী প্ৰথম অৱস্থাত মহাৰাষ্ট্ৰ আৰক্ষীয়ে আৰু পিছলৈ সিবিআইয়ে এটা দশকৰো অধিক সময় এই জঘন্য অপৰাধৰ মাষ্টাৰমাইণ্ড সকলক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হৈছিল এইখিনিতে স্মৰণীয় যে নিৰ্ভীক আৰু অদম্য সাংবাদিক গৌৰী লংকেশ আৰু পণ্ডিত ডক্টৰ এম কালবুৰ্গীৰ হত্যাকাণ্ডৰ বাবে চলোৱা তদন্তই মহাৰাষ্ট্ৰ আৰক্ষী আৰু সিবিআইক তথাকথিত হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাৰ ষড়যন্ত্ৰত লিপ্ত সন্ত্ৰাসবাদী গেংটো চিহ্নিত কৰাত সহায় কৰি দিছিল সিপিএমৰ মহাৰাষ্ট্ৰ সমিতিয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে কৰ্ণাটক আৰক্ষীয়ে দিয়া সংসূত্ৰৰ পিছতো অনুসন্ধান সংস্থাই নৰেন্দ্ৰ দাভোলকাৰ আৰু গোবিন্দ পানছেৰে হত্যাকাণ্ডৰ ষড়যন্ত্ৰৰ শিপা উদ্ঘাটন কৰাত দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হৈছে সনাতন সংস্থা আৰু ইয়াৰ আঁৰত থকা শক্তিশালী লোকৰ প্ৰভাৱৰ বাবে জোৰদাৰ অনুসন্ধান হোৱা নাই বুলিও সন্দেহ প্ৰকাশ কৰিছে এই অসম্পূৰ্ণ ন্যায়ৰ দ্বাৰা কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰৰ উদ্দেশ্যৰ ওপৰত এতিয়া সন্দেহ ঘনীভূত হৈছে সকলোৰে অনুসন্ধানকাৰী সংস্থাসমূহে চিনাক্ত নকৰাকৈ ৰখা সকলো অপৰাধীক গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজুৰ নকৰালৈকে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত সংঘটিত হোৱা ধাৰাবাহিক হত্যাকাণ্ডৰ গোচৰৰ সন্তোষজনকভাৱে সমাপ্ত হোৱা বুলি এতিয়ালৈকে ক'ব পৰা নাযায় এই অসম্পূৰ্ণ ৰায়ক বম্বে উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাবলৈ সিপিআই চৰকাৰৰ আহ্বান জনাইছে ইয়াৰ উপৰিও তদন্তকাৰীসকলক আহ্বান জনাইছে যে গোবিন্দ পানছাৰেৰ হত্যাকাণ্ডৰ গোচৰৰ সৈতে জড়িত সকলো দোষীক বিচাৰৰ বাবে অনাৰ ক্ষেত্ৰত তদন্তকাৰী সংস্থাৰ আন্তৰিকতা প্ৰদৰ্শন কৰক